UPPL চৰকাৰটো মেইন ইলেকশ্যন ইস্যুৱে আছিল যে কৰাপশ্যন মুক্ত কৰিব ফেক্ট বেনিফিচিয়াৰী এজন বনাই Vcdcৰ চেয়াৰমেনে ৩২,৫০০ টকা উঠাই খাইছে PMYৰ ঘৰৰ নামত কোনবা যদি UPPLৰ নেতা কৰ্মীবিলাক আঠানা চাৰি নাও হেৰাফেৰি কৰে লগে লগে দলৰ পৰা ওলাই দিয়া হ'ব ইয়াক কোনো ৰেহাই দিয়া নহ'ব এই কৰাপশ্যনৰ লাইসেন্সটো Vcdcৰ চেয়াৰমেনসকলক দিছে চেংচনৰ নামতে ২০,০০০ টকা ঘূৰাই দিব লাগে যেহেতু আমাৰ ৰাণীপুখুৰী Vcdcৰ অন্তৰ্গত ১ নং ঝাৰগাঁৱত আজি প্ৰায় ১ মাহ ধৰি এটা ঘৰৰ কেলেংকাৰীক লৈ বহুত মানুহে ইয়াৰ লগত জড়িত হৈ থকাৰ কথা আমি শুনা পাইছোঁ তাৰপিছত আমি যোৱা ১ সপ্তাহৰ পৰা আমি বস্তুবোৰ লাহে লাহে চালি জাৰি চাই আছিলোঁ কিন্তু ইয়াৰ ভিতৰত বহুত বস্তু জড়িত হৈ আছে গতিকে প্ৰধানমন্ত্ৰীৰ যিখন আৱাস যোজনা আঁচনি Pmay-G এই ঘৰৰ নামত বিভিন্ন কেলেংকাৰী আমাৰ অঞ্চলত দেখা পাই আছোঁ এই ৰিসেন্ট যোনটো ঘটনা হৈছে আমাৰ ঝাৰগাঁৱৰ হামিদা বেৱা নামৰ এজনী মহিলা আছিলে তেখেতৰ ঘৰৰ আইডিটো ফেক্ট বেনিফিচিয়াৰী এজন বনাই আৰু ফেক্ট একাউণ্টেৰে আপোনাৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট 15/2/2023 তাৰিখে আপোনাৰ Vcdcৰ চেয়াৰমেনে ৩২,৫০০ টকা উঠাই খাইছে ইয়াৰ লগতে আমি ৰাণীপুখুৰী Vcdcৰ বিভিন্ন প্ৰান্তত দেখা পাইছোঁ যে বিশেষকৈ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বিভিন্ন মানুহৰ পৰা পইচা ১০,০০০ ২০,০০০ ৩০,০০০ টকালৈকেও লৈছে গতিকে এই প্ৰমোদ বড়োৰ চৰকাৰ আমি কোনো UPPL বা BPFৰ পক্ষও নহয় বিৰোধীও নহয় কিন্তু স্বচ্ছ আৰু নিকা আমি বিচাৰিছোঁ গতিকে UPPL চৰকাৰটো মেইন ইলেকশ্যন ইস্যুৱে আছিলে যে কৰাপশ্যন মুক্ত কৰিব গতিকে আমি কৰাপশ্যন মুক্তৰ প্ৰতি সঁহাৰি জনাই আমাৰ ৰাইজে ভোট দিছিলোঁ আজি দেখা গৈছে যে এই কৰাপশ্যনৰ লাইসেন্স টোটেলি আপোনালোকৰ Vcdcৰ চেয়াৰমেনসকলক দিছে এনেকুৱা কালেক্টৰ বনাইছে Vcdcৰ চেয়াৰমেনৰ কালেক্টৰে মেম্বাৰসকলে আৰু মেম্বাৰে কালেক্ট কৰি চেয়াৰমেনক পইচাখিনি দিয়ে আৰু চেয়াৰমেনে পইচাখিনি লৈ টোটেলি আপোনাৰ MCLক দিয়ে আৰু বাকী MCLে ওপৰৰ ফালে নিশ্চয় দিয়ে নহ'লে এনেকৈ কালেক্ট কৰিবলৈ সাহস ক'ত পালে গতিকে এই প্ৰসংগ লৈ আমি স্থানীয় যুৱক হিচাপে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ প্ৰমোদ বড়োৰ ভাল কামক আমি সদায় শ্ৰদ্ধা ভক্তি কৰোঁ আমি সেলুট জনাওঁ কিন্তু দুৰ্নীতি যেতিয়াই কৰে আমি তেতিয়াই এইবোৰ কামৰ বিৰোধিতা কৰোঁ গতিকে প্ৰমোদ বড়োৰ চৰকাৰ স্বচ্ছ আৰু নিকা চৰকাৰ যদি বিচাৰে আগন্তুক দিনত যদি বিচাৰে আৰু আমাৰ ৰাইজৰ যি ৰাইটছ ফাণ্ডামেণ্টেল ৰাইটছ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 21ৰ আধাৰত আপোনাৰ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি উইথ হিউমেন ডিগনিটি এইবোৰ যদি মেইনটেইন কৰিব বিচাৰে আমাৰ সংবিধানক যদি সুৰক্ষা কৰিব বিচাৰে তেতিয়াহ'লে প্ৰমোদ বড়োৱে স্বচ্ছ আৰু নিকা অভিযান চলাব লাগিব লগতে আমি দাবী উত্থাপন কৰিছোঁ বিভাগীয় মন্ত্ৰীসকলক বিভাগীয় অফিচক আমি দাবী জনাইছোঁ যাতে কম সময়ৰ ভিতৰত এই ইস্যুটো ডিসপিউট কৰিব লাগে আৰু আমাৰ ভুক্তভোগী পৰিয়ালক ন্যায় দিব লাগে আৰু এই ঘৰখন আপোনাৰ হামিদা বেৱাৰ নামৰ ঘৰখন দিব লাগে আৰু লগতে ২০,০০০ টকা যে শামছুল হকৰ পৰা লৈছে হামিদা বেৱাৰ কথা কৈ ঘৰৰ নামত আপোনাৰ চেংচনৰ নামত এই ২০,০০০ টকা ঘূৰাই দিব লাগে জিলা ৰাণীপুখুৰী Vcdcৰ অন্তৰ্গত মিছ হামিদা বেৱা স্বামী মইজুদ্দিন আহমেদ হামিদা বেৱাটো মোৰ নিজে পেহীয়া মাহী হয় তো মই আগৰ পৰাই গম পাই আছোঁ যে তাৰ নামত এটা আইডি আছে আৰু আইডিখন মানে আছে বুলি বহুত আগতে আমি গম পাইছোঁ তো এই আইডিখনৰ ঘৰ এতিয়ালৈ হোৱা নাই কি হ'ল পিছে মোৰ ভাতিজা শামছুল হক তাৰ লগত মই আলোচনা কৰিলোঁ কি হ'ল তোমাৰ ঘৰটো কি হ'ল তুমি একে দলৰে মানুহ UPPL কৰি আছা তোমাৰ ঘৰটো কিয় নহ'ল তো এইখিনি কোৱাত কৈ আমি চেয়াৰমেন তাত গ'লোঁ আমাৰ আইতাৰ নামত কোনো আইডি নাই বুলি ক'লে কয় ঠিক আছে পিছে আমি ক'লোঁ ঠিক আছে মই আইডিখিনি চাওঁ নম্বৰটো দিয়াচোন পিছে বিচাৰি মই বেলেগৰ পৰা নম্বৰটো ল'লোঁ আৰু লৈ পেলাই পিছে এই নম্বৰটো লৈ মই ব্লকত যাই আইডিৰ ওপৰত ভিত্তি কৰি নম্বৰটো ডিটেইলছ মেম্বাৰ ডিটেইলছখিনি ওলাই পেলাই চালোঁ যোৱা 22 কিমান তাৰিখত আছিল ঘৰটো চেংচন হৈছে আৰু 16/2/2023ত পেমেণ্ট হৈছে প্ৰথম ইনষ্টলমেণ্ট মানে প্ৰথম কিস্তি টকাটো ৰিলিজ হৈছে কোনো উঠালে এইটো ৰিলিজ হৈছে
তেতিয়া আমি একাউণ্টটো চেক কৰিলোঁ, একাউণ্টটো ক'ত পাম? লাষ্টত 4টা নম্বৰ আছে। এই নম্বৰটো আমি বেংকত যাই ষ্টেটমেণ্ট ওলাই তাতে গ'লোঁ যে আমাৰে গাঁৱৰে এজন হাবিজা খাতুন নাম, বয়স 31 বছৰ হ'ব, আৰু আমাৰ মাহীৰ বয়স আছিল 78 বছৰ, তাৰ বয়সটো হ'ল 31 বছৰ, নাম হ'ল হাবিজা খাতুন আৰু দেউতাকৰ নাম হ'ল নিজামুদ্দিন। তাৰ একাউণ্টৰ লগত এই নম্বৰটো মিলিছে। মিলাৰ পিছত পিছে আমি তাৰ পৰা একাউণ্টটো ল'লোঁ, লৈ ফালে চালোঁ যে একেলগত মিলিছে। পিছে আমি তাৰ ঘৰত সুধিলোঁ অলপ, সোধাৰ পিছত ক'লে যে নাই আমি টকা দিছে আমি 10,000 মান টকা দিছোঁ, টকা দিয়াৰ বিনিময়ত আমাৰ এখন ID হৈছে, এই IDৰ ঘৰটো আমি কৰিছোঁ। ঠিকে আছে। তাৰপৰা এইখিনি শুনি পিছে আমি মহজুৰ চেয়াৰমেনক অলপ অৱগত কৰালোঁ, কৰাৰ পিছত সি পাত্তাই নিদিয়ে, কোনো ধৰণৰ পাত্তাই নিদিয়ে। তাৰপিছত লাহে লাহে উপায়হীন, কি কৰিম এতিয়া, নিজৰে মাহী এই চামচুলক এইটো ভাতিজা, ইও লেখা পঢ়া নাজানে, একো নাজানে। লাষ্টত উপায় পাই আমি চামচুলক লগত লৈ যোৱা 9 তাৰিখত এই কালাইগড় থানাত এখন এজাহাৰ দাখিল কৰিলোঁ। এজাহাৰ দাখিল কৰি পিছে মই কথাখিনি আমাৰ যিহেতু ML আছে, MLক আমি অৱগত কৰিছোঁ। ইয়াৰ বিহিত ব্যৱস্থা চৰকাৰে যাতে সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তালৈ আমি চৰকাৰৰ পৰা আশ্বাস ৰাখিলোঁ।